নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ হানমিয়লি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উৰ আচাৰ ভাজি কেনেকৈ বনাওঁ সেইটো দেখাম। ইয়াত প্ৰথমতে অকণমান হিং দিলোঁ, ইয়াক কালজিৰা দিলোঁ। উখিনি এনেদৰে কুকাৰত হুইচেল মাৰি ৰাখিছিলোঁ। এতিয়া ইয়াত এনেদৰে বহাই দিছোঁ। এতিয়া ৰ'দ নখালেও কথা নাই, আপোনাৰ 2 বছৰলৈকে ভালে থাকিব আচাৰখিনি। এনেদৰে ভাজি পেলাই বনালে কুকাৰত মই ডাইৰেক্ট হুইচেল দি লৈছোঁ। তাৰপিছত এনেদৰে এতিয়া ভাজি আছোঁ। কেঁচা জলকীয়া এনেদৰে ভাজি দিছোঁ। কেইটামান কালজিৰা আৰু হিং দি ল'ব। প্ৰথমতে হিং দিলে মানে গেষ্ট্ৰিকটো নহয়। ইয়াত ঘৰতে বনাই লোৱা আচাৰৰ মছলা। কিছুমানে ভাজিব এনেদৰে প্ৰায় 10 মিনিটমান 15 মিনিটমান। ইয়াত মই অকল হালধি আৰু নিমখ দি কুকাৰত ডাইৰেক্ট হুইচেল মাৰি ভাজি লৈছিলোঁ। আপোনালোকে বইল কৰিও ভাজিব পাৰে। ভাজি আচাৰটো বনালে ভেঁকুৰ নালাগে, বনাই খাবচোন। কিন্তু যেতিয়া এই পানীটো মানে এৰি তেলবিলাক ওলাই যাব, তেতিয়া বন্ধ কৰি দিব বস্তু। ইয়াত তেলখিনি ওলাই গ'ল, আচাৰ হৈয়ে গ'ল। গেছটো অফ কৰি মই মছলাখিনি দিম। মছলাখিনি কেনেকৈ বনাইছোঁ কেতিয়াবা আৰু দিম মই। দেখিবলৈ ইমান ধুনীয়া আছে, খাবলৈও সোৱাদ লাগে। অকণমান গুড় দি দিব, অকণমান গুড় দিছোঁ, যেনে কালাৰটো ধুনীয়া হৈছে। এয়া আচাৰ হৈ গ'ল, দেখিছেনে? এনেকুৱা হৈছে কালাৰটো দেখিবলৈ। এইটো বটলত ভৰাব, প্ৰায় আধা ঘণ্টামান এনেদৰে ৰাখি দিব। ঠাণ্ডা হৈ গ'লে, যেতিয়া সম্পূৰ্ণ ঠাণ্ডা হ'ব তেতিয়াহে ভৰাব। বটলটোত ভৰোৱাৰ আগতে ভিনেগাৰেৰে বটলটো অকণমান মুচি ল'ব। চাওকচোন কি ধুনীয়া কালাৰ আহিছে।